নমস্কাৰ আমি ইয়াৰ আগৰ ভিডিঅ' কেইটাত যেটো আমি স্থানাংক জ্যামিতিৰ চেপ্টাৰ পঢ়ি আছিলো তাৰে আমি 7.1 আৰু 7.2 অনুসৰি আলোচনা কৰিছো এই ভিডিঅ'ত আমি কি কৰিম 7.3 টো আলোচনা কৰিম 7.3 টো আলোচনা কৰাৰ আগতে আমি এটা সূত্ৰ জানিব লাগিব ত্ৰিভুজৰ সূত্ৰ আছে সেইটো সূত্ৰ শিকিলম আমি 7.1 ত যেটো দূৰত্ব সূত্ৰ ইউজ কৰিছিলো যেটো দুটা বিন্দুৰ মাজত দূৰত্ব উলিওৱা সূত্ৰ এটা আছে সেইটো ব্যৱহাৰ কৰিছিলো বা সেইটো শিকিছিলো তাৰ পিছত আমি 7.2 শিকিছিলো কি দুটা বিন্দুৰ মাজে যেটো ৰেখা আছে যেটো বিন্দু যেটো ৰেখা সৃষ্টি কৰে সেই ৰেখাডালক এটা বিন্দুৰ মাজত এটা বিন্দুৱে কি এটা অনুপাতত বিভক্ত কৰিলে সেই বিন্দুটোৰ স্থানাংক উলিয়াই শিকিছিলো আমি বিভাজনৰ সূত্ৰ আছিলে এবাৰ আমি শিকিম ত্ৰিভুজৰ কালি উলিওৱা সূত্ৰ যদি স্থানাংক জ্যামিতিৰ জৰিয়তে আমি ত্ৰিভুজৰ কালি উলিয়াব লাগে তেনেহলে আমি কেনেকৈ নিৰ্ণয় কৰিম বা ত্ৰিভুজৰ তিনটা শীৰ্ষবিন্দু দিয়া আছে সেই শীৰ্ষবিন্দু দিয়া থাকিলে আমি তাৰ পৰা ত্ৰিভুজৰ কালিটো কেনেকৈ নিৰ্ণয় কৰিম সেইটো বিষয়ে শিকিম এতিয়া ধৰা হল ত্ৰিভুজ আছে কি ইয়াত এটা বিন্দু আছে ইয়াত এটা বিন্দু আছে আৰু এটা বিন্দু এই তিনটা বিন্দুৱে কি কৰিছে ত্ৰিভুজ এটা গঠন কৰিছে তো বিন্দু তিনটা নিৰ্দিষ্ট কি থাকিব স্থানাংক থাকিব এটা তো আমি স্থানাংকটো ধৰি ললো ইয়াতে কিমান এটো x1 আৰু এটো আমাৰ কিমান y1 এটো ধৰা হল x2 আৰু এটো আমাৰ কি y2 আৰু এটো আমাৰ x3 ধৰা হল আৰু এটো আমাৰ কি y3 তো এই তিনটা বিন্দুৱে কি কৰিছে ত্ৰিভুজটো গঠন কৰিছে গতিকে আমি ত্ৰিভুজৰ বাহুকেইটা কানেক্ট কৰি দিলো এটো এটা বাহু গতিকে এটো বাহু যদি আমি নামকৰণ কৰো এটো বিন্দু a এটো বিন্দু আমাৰ b বিন্দু আৰু এটো আমাৰ কি c বিন্দু তেনেহলে এই abc পইণ্ট কেইটাৰ পৰা এই abc শীৰ্ষবিন্দু কেইটাৰ পৰা আমি abc ত্ৰিভুজটো আমি কালি উলিয়াব পাৰিম তাৰ কাৰণে আমাৰ সূত্ৰ এটা আছে সূত্ৰটো কি হ'ব চাবা যে abc কালি লিখিবৰ কাৰণে ত্ৰিভুজ abc ৰ কালি ইকুৱেল টু আমাৰ কিমান হ'ব যে এটা 1/2 ৰে প্ৰথমতে পূৰণ কৰিব লাগিব তাৰ পিছত বন্ধনী দি আমি যেটো x1 আছে x1 টোৰে আমি কি কৰিব লাগিব x1 লিখি কেনে y2 minus y3 পূৰণ কৰিব লাগিব প্লাস আমাৰ কি হ'ব এবাৰ আমি x2 বিন্দু ল'ব লাগিব তো লৈ কেনে আমাৰ কি হ'ব এবাৰ y2 আৰু y3 ল'ম নহয় এবাৰ y3 আৰু y1 বিয়োগ কৰিব লাগিব তো y3 minus y1 প্লাস আমাৰ এবাৰ x1 গল x2 গল এবাৰ x3 বিন্দু লোৱা লৈ কেনে আমি কি কৰিব লাগিব y1 ৰ পৰা y2 টো বিয়োগ কৰি দিব লাগিব y1 minus y2 এটো হল আমাৰ কি ত্ৰিভুজৰ কালি উলিওৱা সূত্ৰ যেটো আমি স্থানাংক জ্যামিতিৰ জৰিয়তে আমি কি কৰিব পাৰো নিৰ্ণয় কৰিব পাৰো তিনটা শীৰ্ষবিন্দু দিয়া থাকিলে আমি তাত স্থানাংক ৰূপে x1 y1 x2 y2 আৰু x3 y3 বুলি ধৰি লৈ আমি এইটো সূত্ৰত যদি বহাই দিও তেনেহলে আমাৰ কি হ'ব এই ত্ৰিভুজটো আমি কালি নিৰ্ণয় কৰিব পাৰিম ধৰা হল তাত ত্ৰিভুজ কি কৰিছে এইটো আমি বিন্দুকেইটা লৈ লৈছো বা এইটো ধৰা হল 2 3 বিন্দু এইটো ধৰা হল 5 আৰু -4 বিন্দু বা এইটো আমাৰ কিমান আছে 1 আৰু 0 বিন্দু ধৰা হল এই তিনটা বিন্দু দিয়া আছে তো আমি কেনেকৈ মানখিনি বহাই দিম এবাৰ চাই দিও যে এইটো 1/2 আছে তো 1/2 লিখি দিয়া তাৰপিছত x1 তো x1 ৰ মানটো কিমান হ'ব ইয়াতে 2 আছে গতিকে x1 ৰ মানটো 2 লিখি দিয়া তাৰপিছত y2 ৰ মানটো কিমান আছে -4 তো -4 মাইনাস আছে মাইনাস দিয়া y3 ৰ মানটো কিমান আছে আমাৰ 0 তো এনেকৈ বহালো নেক্সট আহিলে x2 x2 ৰ মানটো কিমান আছে 5 আছে তো 5 লিখা y3 ৰ মানটো কিমান আছে 0 মাইনাস y1 ৰ মানটো কিমান 3 প্লাস x3 ৰ মানটো কিমান আছে 1 তো 1 লিখি দিয়া তাৰ পিছত y1 ৰ মান কিমান আছে আমাৰ ইয়াতে 3 আছে মাইনাস y2 ৰ মানটো কিমান আছে আমাৰ -4 গতিকে এটো -4 তো আমি যদি এখিনি সৰল কৰি দিলে আমি কি পাম এই ত্ৰিভুজটো কালিটো নিৰ্ণয় কৰিব পাৰিম এতিয়া এই ত্ৰিভুজটো কালিটো নিৰ্ণয় কৰা তিনটা শৰ্ত আছে তিনটা মানে কি মান কেইটা যদি আমাৰ প্লাসত ওলাই এটা বা মাইনাসত ওলাই বা যদি 0 ওলাই তেতিয়াহলে আমাৰ কেনেকুৱা কি হ'ব সেইটো বিষয়ে জানিব লাগিব যদি আমি এখিনি সৰল কৰোতে ইয়াৰ মানটো কি হল প্লাসত কিবা এটা ওলাইছে ধৰা 14 ওলাইছে তেনেহলে আমাৰ কোনো প্ৰবলেম নাই যে 14 ওলালে আমি ডাইৰেক্ট 14 বৰ্গ একক বুলি লিখিব পাৰিম উত্তৰটো আমি কিমান হ'ব 14 বৰ্গ একক এনেকৈ লিখি দিব পাৰিম যদি 14 ওলাই কেনে -14 ওলাই আকৌ যদি মাইনাস চিহ্ন থাকে তেনেহলে আমি কেনেকুৱা হ'ব যে আমিতো কোনো এটা ডিসটেন্স যদি এটা বিন্দুৰ পৰা এটা বিন্দুলৈ চাও আমি এইটো বিন্দু যদি আমি ৰেখাটো জোখো তেনেহলে ইয়াৰ মানটো কি কেতিয়া মাইনাসত নোলাই এটো সদায় ধনাত্মক সংখ্যা হয় বা যদি আমি এটা ত্ৰিভুজ লও আমি ত্ৰিভুজ এটা ললো এই ত্ৰিভুজটো আমি কি কালি উলিয়াব লাগে উলিয়ালো আমাৰ কি হ'ব মানটো সদায় ধনাত্মক বা পজিটিভ ভ্যালু ওলাব এটো ঋণাত্মক নহয় যদি আমাৰ এনেকা অংকটো কৰোতে ঋণাত্মক মান ওলাইছে তেনেহলে আমি কি কৰিব লাগিব ইয়াৰ যেটো সাংখ্যিক মান আছে অৰ্থাৎ মডুলাস দিয়াৰ পিছত বা এই যেটো মাইনাস চিন আছে সেই মাইনাস চিনটো নিদি কেনে অকল আমি কি লিখিব লাগিব অকল 14 বৰ্গ একক বুলি লিখিলে আমি কি পাম ত্ৰিভুজটো কালিটো পাই যাম তাত মানে কালিটো লিখিলে আমি মাইনাস চিনটো দিব নালাগে তাৰ পিছত 3 নম্বৰ কথা যদি 0 ওলাই যদি আমি এখিনি সৰল কৰোতে যদি আমি 0 পাও তেনেহলে কি হ'ব ত্ৰিভুজটো কালি তো এটা ত্ৰিভুজৰ কালি কেতিয়াও 0 হ'ব নোৱাৰে কাৰণ কি ইটো যদি তিনটা বিন্দু থাকে তেনেহলে ই অলপ হলেও কি হ'ব ই নিশ্চিত এটা ঠাই আগুৱাই থাকিব গতিকে সেই ঠাইখিনি কালি কেতিয়াও 0 হ'ব নোৱাৰে হয়তো পইণ্টতে ওলাব পাৰে বা একদম ন্যূনতম ভ্যালু এটা ওলাব পাৰে কিন্তু 0 কেতিয়াও ওলাব নোৱাৰে তো যদি 0 ওলাই আমাৰ অংকটো কৰিলে তেনেহলে কি গম পাম যে এই ৰেখা কেইডালৰ এই বিন্দুকেইটা যেটো ত্ৰিভুজ গঠন কৰিছে সেইটো কোনো ধৰণৰ ত্ৰিভুজই নহয় সেইটো কি হ'ব আমাৰ
এই বিন্দু তিনিটা এডাল সৰলৰেখাৰ ওপৰত থাকিব মানে এইটো এ বিন্দুটো ইয়াতে আছে বি বিন্দুটো ইয়াতে আছে আৰু সি বিন্দুটো আছে মানে এ বি সি তিনিটা বিন্দু আমাৰ কি আছে এটা লেখাৰ ওপৰতে আছে ত্ৰিভুজ গঠনে নহয় গতিকে আমি যদি 0 পাও তেনেহলে গম পাম যে সেই বিন্দু তিনিটা কি হয় একেৰেখীয় হয় তো এতিয়া আমি এটা নতুন সূত্ৰ পাই গলো যে কি যদি আমাক বিন্দু তিনিটা আমাক একাৰেখীয় হয় না পৰীক্ষা কৰিব দিয়ে তেনেহলে আমি ত্ৰিভুজৰ সূত্ৰ যেটো আছে হেতু সূত্ৰ ব্যৱহাৰ কৰি কিনে আমি উলিয়াব পাৰিম যদি কি হয় তাৰ সূত্ৰটো কালি উলিয়াওতে ত্ৰিভুজৰ সূত্ৰ যদি 0 ওলাই আনসাৰটো তেনেহলে গম পাম যে কি বিন্দু তিনিটা আমাৰ একাৰেখীয় হয় আৰু যদি 0 নোলায় তেনেহলে কি হ'ব বিন্দু তিনিটা একাৰেখীয় নহয় তো আমাৰ যেটো 7.3 অনুসূলনী আছে তাত তেনেকুৱা প্ৰশ্ন আছে যে বিন্দু একাৰেখীয় হয় নে নহয় পৰীক্ষা কৰিব দিব পাৰে বা একাৰেখীয় দি থাকিলে তাৰ পৰা কি বেলেগ কেয়াৰ ভ্যালু উলিওৱা হেনেকুৱা অংক আমাৰ আছে গতিকে এইখিনি বস্তু জানি ললে আমাৰ 7.3 যেটা অনুকূলনী যেটা অংক আছে হেটা কৰাত কোনো প্ৰবলেম নাই গতিকে প্ৰথমতে আমি মনত ৰাখিব লাগিব কি যেটো ত্ৰিভুজৰ কালি উলিওৱা সূত্ৰ আছে এটো যে হাফ ইনটু x1 ইনটু y2 minus y3 plus x2 ইনটু y3 minus y1 আৰু plus x3 ইনটু y1 minus y2 এটো হল আমাৰ মেইন সূত্ৰটো আৰু ইটো যদি আমি কি হয় যদি ভ্যালুটো মাইনাসত ওলাই তেনেহলে কি হ'ব মাইনাস ইনটু নোহোৱা কৰি কিনে আমি অকল প্লাস ভ্যালুটো যেটো 14 আছে সেই 14 টো লিখিলে হৈ যাব বা মাইনাস থাকিলে মাইনাসটো আমি দিব নালাগে এটো হল আমাৰ ত্ৰিভুজৰ কালি ক্ষেত্ৰত যদি 0 ওলাই তেনেহলে গম পাম যে কি বিন্দু তিনিটা ত্ৰিভুজ গঠন নকৰে আৰু কি হ'ব এনেকুৱা একেৰেখীয় হ'ব এডাল ৰেখাৰ ওপৰতে থাকিব বিন্দু তিনিটা এইখিনি বস্তু আমি গম পালো এতিয়া 7.3 অনুসৰি অংক প্ৰথম অংকটো চাও কি দিয়া আছে এবাৰ এক নম্বৰটো কি দিছে এটা উলিয়াবলে যে এই তিনিটা বিন্দু দিয়া আছে এই তিনিটা আমাৰ কি যেটো ত্ৰিভুজ গঠন কৰিব সেই ত্ৰিভুজটো কালিটো নিৰ্ণয় কৰিব লাগে মানে আমাৰ যেটো প্ৰথম সূত্ৰ পাই আহিলো অলপ আগতে সেই সূত্ৰটো ব্যৱহাৰ কৰিলে আমি উত্তৰটো পাই যাম তো ইয়াতে আমি কি কৰিম এটো x1 বুলি ধৰি লম এটো y1 আমাৰ এটো x2 এটো আমাৰ কি হ'ব y2 আৰু এটো আমাৰ x3 এটো আমাৰ কি y3 তিনটা আমি পইণ্ট পাই গলো তো আমি সূত্ৰটো লিখিলো প্ৰথমতে ত্ৰিভুজৰ কালি উলিওৱা সূত্ৰ আমি জানো যে কি ত্ৰিভুজৰ কালি সমান কি হ'ব আমাৰ হাফ ইনটু x1 into y2 minus y3 plus আমাৰ কি আছিল x2 into y1 minus y2 plus x3 into y2 sorry x2 into আমাৰ কি আছিল y2 minus y1 y3 minus y1 এটো ভুল হৈছিল আমাৰ আৰু এটো x3 মানে কি আছিল আমাৰ x y1 minus y2 তো আমাৰ যেটো ত্ৰিভুজৰ কালি উলিওৱা সূত্ৰ আছিল প্ৰথমতে আমি হেতু লিখি ললো এতিয়া ইয়াৰ পৰা মানখিনি বহাই গলে হৈ যাব তো এটো 1/2 আছিল বাকি এটো কিমান হ'ব x1 মান আমাৰ কিমান আছে 2 আছে তো 2 লিখি দিয়া y2 মানে কিমান আছে আমাৰ 0 তো 0 minus y3 মানে কিমান আছে -4 তো এটো -4 হ'ল প্লাস x2 মানে আমাৰ কিমান আছিল এটো -1 তো -1 লিখি দিয়া আৰু y3 মানে কিমান আছিল -4 minus y1 মানে কিমান আছিল আমাৰ 3 plus x3 মানে কিমান আছে এবাৰ x3 মানে আছে আমাৰ 2 তো 2 লিখি দিয়া বাকি y1 মানে আছে 3 আৰু y2 মানে আমাৰ কিমান আছে 0 তো মানখিনি বহাই দিলে এতিয়া এখিনি সৰল কৰিলে আমি ত্ৰিভুজটো কালিটো পাই যাম তো লিখা 1/2 into 2 এখিনি সৰল কৰিলে কি হ'ব 0 to 0 থাকিলে ধৰা হল এটা মাইনাস মাইনাস কি প্লাস 4 তাৰ পিছত এটো প্লাস মাইনাস -1 তাৰ পিছত এটো মাইনাস পৰা মাইনাস টা কিমান হ'ব -7 তাৰ পিছত প্লাস এটো 2 এটো 3 - 0 মানে কিমান হ'ব 3 তো এটো আমাৰ এখিনি হৈ গ'ল তে এখিনি সৰল কৰিলে পাই যাম তো এটো 1/2 আছে 1/2 লিখা তাৰ পিছত 2 into 4 0 plus 4 মানে কিমান 4 হ'ব গতিকে 2 into 4 কৰিলে আমি কিমান পাম 8 তাৰ পিছত এটো মাইনাস এটো পূৰণ কৰিলে মাইনাস প্লাস আৰু 1 into 7 মানে 7 plus 2 into 3 মানে কিমান হ'ব এটো 6 তো এখিনি 1/2 থাকিলে এখিনি যোগ কৰিলে কিমান হ'ব 16 আৰু এটো 5 to 6 21 তাৰ মানে এটো সৰল কৰিলে আমি কিমান পাম এটা 21/2 বৰ্গ একক তো আমি এটা ত্ৰিভুজটো কালি কিমান পাই গলো 21/2 বৰ্গ একক তো এক নম্বৰ একটো হৈ গল আমাৰ পিছত দুই নম্বৰটো চাম কি দিছে তো দুই নম্বৰটো দিছে আমাক -5 -1 বিন্দু এটা বিন্দু দিছে 3 - 5 আৰু এটা বিন্দু দিছে আমাক কিমান 5 আৰু 2 তো ইয়াৰ আমাৰ ত্ৰিভুজৰ কালিটো নিৰ্ণয় কৰিব লাগে তো আমি x1 y1 বা x2 y2 আৰু x3 y3 কোনটো হয় চাই লও তো প্ৰথমতে আমাৰ কি হ'ব এটো x1 y1 এটো আমাৰ কি হ'ব x2 এটো আমাৰ y2 আৰু এটো আমাৰ কি হ'ব x3 আৰু এটো y3 তো ইয়াৰ পৰা মানখিনি ইয়াতে বহাই দিলে হল এটো সূত্ৰ বা অত লিখাই আছিল আগৰ অংকটোৰ কাৰণে আৰু বাবা লিখি থকা নাই এতিয়া এটো 1/2 লিখিলো তাৰ পিছত আমাৰ কি x1 ৰ মান কিমান আছে তো -5 তো -5 লিখি দিয়া ইনটু y2 ৰ মান কিমান আছে আমাৰ y2 আছে -5 আকৌ মাইনাস y3 কিমান আছে আমাৰ 2 হৈ গল প্লাস x2 কিমান আছে আমাৰ x2 আছে 3 তো 3 লিখি দিয়া y3 কিমান আছে আমাৰ y3 আছে 2
minus y1 কিমান আছে আমাৰ -1 to -1 হৈ গল প্লাস আমাৰ x3 মান কিমান আছে ইয়াতে 5 to 5 লিখি দিয়া y1 কিমান আছে আমাৰ -1 to -1 আৰু y2 কিমান আছে আমাৰ -5 হৈ গল এখিনি এতিয়া এখিনি সৰল কৰিলে আমি কি হৈ যাব মান বহুটো হৈ গল আমাৰ সৰল কৰিলে আমি এতিয়া ত্ৰিভুজৰ কালিটো পাই যাম তো এতিয়া কৰা 1/2 তো এনেকৈ থাকিলে সেম তো এটা -5 তো এনেকৈ লিখিলো ইনটু এটা কিমান হ'ব পুনৰ যোগ কৰিলে মাইনাসে মাইনাসে প্লাস তো 5 দিয়ে কিমান হ'ব -7 -7 হৈ গল প্লাস এটো কিমান হ'ব আমাৰ 3 আৰু এটো কিমান পাম আমি 2 প্লাস মাইনাসে মাইনাসে প্লাস 1 তাৰপিছত প্লাস এটো কিমান হ'ব 5 তো এনেকৈ থাকিলে এটো -1 মাইনাসে মাইনাসে প্লাস 5 হৈ গল তো এটো 1/2 এটো -5 আৰু -7 পূৰণ কৰিলে কিমান হ'ব 5 7 গুণ 35 তো মাইনাসে মাইনাসে কি হল এটো প্লাস হৈ গল তাৰপিছত প্লাস 3 2 plus 1 মানে কিমান হল 3 তো 2 plus 1 মানে কি হৈ গল এটো 3 প্লাস এটো 5 তো এনেকৈ থাকিলে আৰু এটো মাইনাস আৰু প্লাস 5 তো মানে কিমান হল প্লাস মাইনাসে মাইনাস তো 5 ৰ পৰা গল থাকিল কিমান 4 এখিনি সৰল কৰিলে এতিয়া 1/2 to 1/2 থাকিলে এটো 35 প্লাস 3 3 গুণ 9 প্লাস 5 4 গুণ কিমান হ'ব 20 তাৰপিছত 1/2 এটা এখিনি যোগ কৰি দিয়া তো 35 plus 9 plus 20 কিমান হ'ব 35 9 44 44 plus 24 মানে 64 তো 64 264 ডিভাইড কৰিলে কিমান হ'ব 32 আৰু এটা আমাৰ কিমান হ'ল 32 বৰ্গ একক এতিয়া আমি এইকেইটা বিন্দুৰ যেটো ত্ৰিভুজ গঠন কৰিব তাৰ আমি কালিটো কিমান পাই গলো 32 বৰ্গ একক তো আমাৰ এক নম্বৰটো হৈ গল এবাৰ দুই নম্বৰটো কি দিছে চোৱা যে তিনটা বিন্দু দিয়া আছে ইয়াতে এটা বিন্দুত কে আখৰটো আছে মানটো দিয়া নাই এতিয়া আমাক কৈছে যে কি এই বিন্দু তিনটা একেৰেখীয় হয় তো আমাক তাৰ পৰা কে মানটো উলিয়াব দিছে এতিয়া একেৰেখীয় হোৱাৰ শৰ্তটো আমাৰ কি আছিল যে গোটেইকেইটা বিন্দুৰ যেটো ত্ৰিভুজ গঠন কৰিব সেই ত্ৰিভুজটো আমাৰ কি হ'ব লাগিব কালিটো শূন্যৰ সমান হ'ব গতিকে আমি লিখিম যে কি একেৰেখীয় হোৱাৰ যেটো শৰ্ত আছিল যে একেৰেখীয় এনেকৈ লিখিব যেহেতু বিন্দু তিনটা একেৰেখীয় তেনেকৈ লিখি দিও যেহেতু বিন্দু তিনটা একেৰেখীয় আমি কি লিখিব পাৰিম এটাকে এটো বিন্দু যেটো ত্ৰিভুজ গঠন কৰিব সেই ত্ৰিভুজৰ কালিটো কালি হলো সূত্ৰত লিখি দিও x1 y2 - y3 plus x2 y3 - y1 plus x3 y1 - y2 এখিনি ইকুয়াল টু কি পাম আমি 0 পাম কাৰণ আমাৰ কি আছে ত্ৰিভুজৰ একেৰেখীয় সৰি বিন্দু তিনটা একেৰেখীয় হোৱাৰ শৰ্তটো আছিল সেই বিন্দু তিনটা গঠন কৰা ত্ৰিভুজটো যেটো তাৰ কালিটো কিমান হ'ব শূন্য হ'ব তো আমি এই সূত্ৰটো ব্যৱহাৰ কৰি কিনে এতিয়া কি কৰিম কে মানটো উলিয়াম তো আমি ইয়াৰ পৰা কি কৰিম x1 y1 x2 y2 x3 y3 মানখিনি এটা বহাই দিম দিলে কি হ'ব চাও 1/2 তো এনেকৈ থাকিলে x1 ৰ মান কিমান আছে ইয়াতে 7 তো 7 লিখা y2 ৰ মানটো কিমান আছে y2 মানে আমাৰ 1 আছিল তো 1 minus y সৰি y3 আছিল তো y3 মানটো কিমান পাইছো ইয়াতে k হৈ গল প্লাস x2 ৰ মানটো আমি কিমান পাইছো ইয়াতে 5 তো 5 লিখি দিয়া y3 মানটো কিমান k আছে k লিখা minus y1 ৰ মান কিমান আছে -2 তো এটো -2 হৈ গল প্লাস x3 মানটো কিমান আছে ইয়াতে 3 তাৰ পিছত y1 ৰ মানটো কিমান আছে ইয়াতে y1 ৰ মান -2 আৰু y2 ৰ মানটো কিমান আছে ইয়াতে 1 equal to 0 হৈ গল এখিনি এতিয়া সৰল কৰি দিয়া তো 1/2 তো 7 এনেকৈ থাকিলে এটো 7 into 1 minus কে তো আমি বিয়োগ কৰিব নোৱাৰো যেটো গতিকে আমি কি কৰিম এটো পূৰণ কৰি চাও 7 এৰ একবাৰ 1 ক পূৰণ কৰিলো 7 গুণ কিমান হল 7 আৰু 7 এৰ মাইনাস কে পূৰণ কৰিলে আমি কিমান পাম 7k -7k প্লাস এটো একে নিচিনা হ'ব কি 5 আমি k আৰু এটো যোগ কৰিব নোৱাৰো যেটো মাইনাস মাইনাস প্লাস হৈ যাব তো আমি যোগ কৰিব নোৱাৰো গতিকে আমি কি কৰিম 5 এৰ এবাৰ এটো পূৰণ কৰিম 5 এৰ এবাৰ এটো পূৰণ কৰিম তো 5 এৰ কে পূৰণ কৰিলে কিমান হল 5k এটো কিমান হ'ব মাইনাস মাইনাস এই চিনটো প্লাস হৈ যাব গতিকে প্লাসে প্লাসে আমি কি চিন দিম প্লাস আৰু 5 2 গুণ 10 প্লাস এটো আমি কিমান হ'ব এটা 3 into -2 -1 মানে আমি লিখিব পাৰো -3 equal to 0 তো এখিনি সৰল কৰি দিয়া এতিয়া 1/2 তো এনেকৈ থাকিলে তাৰ পিছত 7 আমি কি কৰিব পাৰো এতিয়া 7k আৰু 5k তো প্লাস মাইনাস কৰিব পাৰো প্লাস মাইনাসে কি হ'ব এটো মাইনাস হ'ব গতিকে 7 ৰ পৰা 5 গলে কিমান থাকিব 2 থাকিব তাৰ মানে ডাঙৰটো মাইনাস চিন যেটো এটো আমি কি লিখিব পাৰো 2k প্লাস এটো টেবিট থাকিলে কিন্তু প্লাস মাইনাসে কি হল -3 3 গুণ 9 equal to 0 তো এটো 1/2 এখিনি কৰিলে কিমান হ'ব -2k তো আগত লিখি ললো বাকি সংখ্যা কিটা আমি এতিয়া যোগ বিয়োগ কৰিম তো 7 আৰু 10 কিমান হল 17 17 ৰ পৰা 9 গলে আমি কিমান থাকিব 8 থাকিব গতিকে আমি কি লিখিম এটো প্লাস
8 equal to 0 হৈ গল এখিনি প্ৰথমতে কি কৰিলো 7 আৰু 10 যোগ কৰিছো 10 7 কিমান হল 17 হল 17 পৰা 9 গলে কিমান থাকিলে আমাৰ 8 থাকিলে আৰু ডাঙৰটো যেটো প্লাস চিন থাকিব গতিকে এটো আমি প্লাস চিনত ৰাখিলো এতিয়া আমি কি কৰিম যে 1/2 টো ইয়াতে কি হৈ আছে পূৰণ হৈ আছে আমি যদি হেতু সাইডে লৈ যাও কি হৈ যাব হৰণ হৈ যাব গতিকে আমি ইয়াতে লিখিম কি -2k + 8 equal to এটো 0 divided by 1/2 এতিয়া এটো -2k টো এনেকৈ থাকিলে +8 তো যদি আমি 0 1/2 ৰে হৰণ কৰো কিমান পাম উত্তৰটো 0 পাম হৈ গল তো এখিনি ইমপ্লাইজ এটা কি হ'ব -2k তো -2k থাকিলে ইয়াতে আৰু 8 টো আমি কি কম k এর মানটো যেটো ওলাব গৈছে গতিকে আমি সংখ্যা কেইটা হেতু চালে নিব লাগিব তো 8 টো এটা প্লাস হৈ আছে হেফালে নিলে কি হ'ব মাইনাস হ'ব গতিকে এটো -8 তো আমি k লিখি দিলো এটো আৰু এটো -2 আমি সমান চিহ্ন হেতু চালে নিলে কি হ'ব এটো যে -2 টো ইয়াতে পূৰণ হৈছিল আমি হেতু নিলে কি হ'ব এটো হৰণ হৈ যাব গতিকে -8 divided by -2 অৰ্থাৎ মাইনাস কাটা গল 2 ৰে 8 কিমান বাৰ হৰণ যাব 4 তো আমি এতিয়া কি k এর মানটো কিমান পালো 4 পালো বা 4 পালো এতিয়া আমাক এই যেটো বিন্দু দিছিলে এই বিন্দুতে একেৰেখীয় হলে তাতে যেটো k আছে এটো 3 নম্বৰ বিন্দুটোত সেই বিন্দুটোত k এর মানটো কিমান হ'ব এতিয়া 4 হ'ব তো 2 নম্বৰ একটো সমাধানটো হৈ গল এবাৰ 2 নম্বৰটো দিছে হে একে নিচিনাকি তিনটা বিন্দু দি আছে ইয়াতে যেটো 2 নম্বৰ বিন্দুত k আছে সেই k ৰ মানটো উলিয়াব লাগে তো আমি লিখি লৈছো কি যেহেতু বিন্দু তিনটা একেৰেখীয় হয় তাৰ মানে আমি সেই বিন্দু তিনটা অংক যেটো ত্ৰিভুজ আছে তাৰ খালিতে কিমান লিখিছো 0 লিখিছো এটা মানখিনি বহাই দিয়া ইয়াতে x1 এটো হ'ব আমাৰ আৰু এটো আমাৰ কি হ'ব y1 এটো আমাৰ x2 এটো আমাৰ কি হ'ব y2 আৰু এটো x3 এটো আমাৰ কি y3 তো সেইখিনি মান ইয়াতে বহাই দি কিনে হল কৰিলে আমি কি পাম আগৰ নিচিনা k ভ্যালুটো পাই যাম তো মানখিনি বহাই দিয়া এটো হাফ x1 ৰ মান কিমান আছে 8 লিখি দিয়া ইনটু y2 ৰ মান কিমান আছে ইয়াতে -4 আৰু y1 y3 মান কিমান আছে -5 আছে গতিকে ব্ৰেকেট লিখি গলে -5 লিখি দিলো প্লাস x2 মান কিমান আছে ইয়াতে k গতিকে k লিখি দিয়া আৰু y3 মান কিমান আছে -5 গতিকে -5 লিখি দিয়া আৰু y1 ৰ মান আছে 1 হৈ গল আৰু x3 মান কিমান আছে 2 আছে তো y1 ৰ মান কিমান আছে 1 আছে আৰু y2 ৰ মান কিমান আছে -4 তো হৈ গল এতিয়া আমি এখিনি সৰল কৰিলে আমি কি পাই যাম আকৌ হে আগৰ নিচিনা k এর মানটো পাই যাম তো সৰল কৰা 1/2 এনেকৈ থাকিলে এটো 8 এটো কিমান হ'ব আমাৰ মাইনাস এটো দুটা লিংক কৰিটো -4 আৰু মাইনাস কি হ'ব +5 প্লাস এটো কি হ'ল k আৰু এটো পূৰণ কৰিলে কিমান বিগ কৰিলে কিমান হ'ব মাইনাস আছে তো মাইনাস প্লাস তো পাছে একে কিমান হ'ল 6 হ'ল আৰু আগত মাইনাস চিন -6 প্লাস এটো কিমান হ'ল 2 আৰু এটো 1 মাইনাস প্লাস 4 equal to 0 এটা আমি 1/2 টো নিলিখিলেও হ'ব কাৰণ 1/2 টো যদি আমি সমান চিহ্ন হেতু চালে নিও কি হ'ব 0 হৈ যাব কাৰণ 0 কিন্তু 1/2 টো ইয়াতে পূৰণ হৈ আছে গতিকে আমি সমান চিহ্ন হেতু নিলে 0 হৰণ হৈ যাব তো হৰণ কৰিলে আমি উত্তৰটো কিমান পাম 0 পাম গতিকে আমি অকল এখিনি লিখিলে হৈ যাব এতিয়া এটো কিমান আছে 8 টো লিখি দিলো পূৰণ আছে আৰু 4 কিমান হ'ব এটো 5 প্লাস আছে আৰু -4 আছে গতিকে প্লাস আছে মাইনাস তো 5 ৰ পৰা 4 গল 1 থাকিল এটো কিমান হ'ল প্লাস মাইনাস আৰু k * 6 মানে 6k প্লাস 2 * এটা কিমান হ'ব 4 1 5 গতিকে 5 2 গুণ আমি কি লিখিব পাৰো একেবাৰে 10 লিখি দিছো এটো equal to 0 আৰু এটো কিমান হ'ব 8 * 1 মানে আমি লিখিব পাৰো কিমান 8 এ হ'ব গতিকে আমি 1 টো লিখি থকা নাই তো এখিনিতে সৰল কৰিলে কি হ'ব এটো 8 আৰু 10 টো যোগ কৰা তো -6k থাকিলে আৰু 8 আৰু 10 টো যোগ কৰিলে আমি কিমান পাম 18 পাম equal to 0 তাৰ মানে আমি k এর মানটো উলিয়াম গতিকে -6k ৰাখিলো এটো সাইডে আৰু -18 টো ইফালে গলে কি হ'ব -18 অৰ্থাৎ k equal to আমি কিমান পাম এতিয়া -18 divided by -6 কাৰণ -6 টো এটা পূৰণ হৈ আছিল তো ইফালে হতে হৰণ হৈ আহিলে মাইনাস গল 6 ৰে 18 কাটিলে কিমান হ'ব 6 ৰে 18 হৰণ কৰিলে আমি 3 পাম অৰ্থাৎ k এর ভ্যালুটো আমি কিমান পাই গলো এতিয়া 3 তো 2 নম্বৰ সৰল কৰাইতে এনেকৈ হৈ গল তোমালোকৰ পৰীক্ষা ডাইৰেক্ট এনেকৈ তিনটা বিন্দু দি কেনে একেৰেখীয় হলে k এর মান কিমান হ'ব বুলি MCQ আহিব পাৰে এক নম্বৰেদি 4টা অপচন দিব গতিকে আমি এনেকৈ কৰি চাব লাগিব অংকটো কৰি কেনে তাৰ পৰা যেটো শুদ্ধ উত্তৰ হয় আমি হেতু ৰাইট চিন দিব লাগিব তো 2 নম্বৰটো হৈ গল